गोजोनथाव खौरां गावनि देहाखौ जोथोन लाखिनो थाखाय दा फुल साइट जिमआ नोंथांमोननो लानानै फैदों खम बेसेनावनो देहा जोथोन लाखिनायनि खाबुफोर। नोंथांमोनाबो गावनि देहाखौ जोथोन लाखिनो थाखाय बाथौ खेराइ फेमिलि रिजर्टआव थानाय दा फुल साइट जिमआव गावनि देहाखौ जोथोन लाखिनो गोसो गुदुं हौवासा आरो हिन्जावसाफोरा फैनानै जिम खालामफैनो हागोन। जिम खालामनो गोसो गुदुं सुबुंफोरा नैबे जानबुं नं 7086560022 आरो 9686387421 आव सुलाद लानो हागोन। আজি বহুত এটা ভাল দিন কিয়নো মই ভাল দিন বুলি ক'ব বিচাৰোঁ। আমাৰ ফিটনেছটো এইখিনি জাগাত আমাৰ ফিটনেছ লাইনত বহুত পিছপৰা মানুহবিলাক আৰু জিম বোলা বস্তুটোৱে হ'ল হেল্থ এণ্ড ফিটনেছ এইটো এটা বডি বিল্ডিঙে হয়, অকল বডিয়ে বনাব বডি বিল্ডিং কৰিব যাব সেইটো নহয়। হেল্থ এণ্ড ফিটনেছ মানে আমি সুস্থ থাকিব পাৰিম। আজিৰ দিনত যিহেতু চুগাৰ প্ৰেছাৰ বহুত থাইৰইড বাগেৰা এইবিলাক বেমাৰী বহুত দেখা দি আছে। তো এইবিলাকৰ কাৰণে এক্সাৰচাইজটো ডাক্তৰেও ফাৰ্ষ্ট এক্সাৰচাইজে বুলি কয় এইটো সেইকাৰণে মই জিমক এটা হস্পিটালো বুলি ক'ব বিচাৰোঁ, হয় নহয়? সেইকাৰণে আজি আমি বহুতে আনন্দিত। আমাৰ এইখিনি জেগা কোকৰাঝাৰ বা বঙাইগাঁৱতহে আছে জিম, আমাৰ এইখিনি জেগাত জিম নাছিল। এতিয়া হৈছে যিহেতু মই নিজে জিম অনাৰো হয় ট্ৰেইনাৰো হয় আৰু মই ইয়াত এজ এ গেষ্ট হিচাপত আহিছোঁ মেডামে মাতাৰ কাৰণে। তো বহুত ভাল কথা, বহুত জিম খুলিব লাগিব জাগাই জাগাই, কিয়নো জিম বোলা বস্তুটো ইমান দূৰত গৈ এক্সাৰচাইজ কৰিব নোৱাৰে ন, গাঁৱে গাঁৱে জিম হ'ব লাগে আজিৰ দিনত। এক্সাৰচাইজ কৰিবৰ কাৰণে মানুহ ইমান দূৰত যাব নোৱাৰে। তো আজি বহুত ভাল লাগিছে, মই আজি ইয়াত অপেনিঙত আহিলোঁ, আজি জিম অপেনিং এটা এটেণ্ড কৰিব পাৰলোঁ আৰু মই ভাবোঁ আৰু গাঁৱে গাঁৱে জিম খোলক, এইখিনি জেগাতো খোলক আৰু বিষ্ণুপুৰীতো খোলক আৰু জাগাই জাগাই জিম খোলক, কিয়নো হেল্থৰ কাৰণে মানুহ ইমান দূৰত যাব নোৱাৰে ন। তো বহুত ভাল লাগিল আজি ইয়াত আহি কিনে। ইয়াত মই ফেচিলিটিটো চাই বহুত ভাল লাগিল, কিয়নো প্ৰায় জিম থাকে ইউনিচেক্স জিম থাকে আৰু ইয়াতে ইউনিচেক্সে হয় যদিও ইয়াত মানে ফিমেলৰ বেলেগ মেলৰ বেলেগ এক্সাৰচাইজ কৰা জেগাটো। আপাৰ ফ্ল'ৰত ফিমেলৰ ন আৰু গ্ৰাউণ্ড ফ্ল'ৰত চাগে মেলৰ। এইটো বস্তু ভাল লাগিল, কিয়নো অসুবিধা পায় ন কিছুমানে একেলগে এক্সাৰচাইজ কৰিবৰ কাৰণে। আমাৰ এইখিনি এনেও অলপ গাঁও এৰিয়া, তো বহুত ভাল লাগিল, এই বস্তুটো মোক একদম ভাল লাগিল। আজিৰ দিনত ল'ৰা ছোৱালীক জিম বোলা বস্তুটো খুবেই দৰকাৰ, কিয়নো আউটডোৰ গেম খেলিব নাযায় ন আজিকালি ল'ৰা ছোৱালীয়ে। আগৰ ল'ৰা ছোৱালীয়ে যেনেকে আউটডোৰ গেম খেলিছিল, ফুটবল ক্ৰিকেট আৰু গ্ৰাউণ্ডত ভৰ্তি দেখিছিল ল'ৰা ছোৱালীবিলাক। আজিকালি গ্ৰাউণ্ডত নোলায়, কিয়নো ল'ৰা ছোৱালীবিলাক বাহিৰত ইমান খেলিব দিয়া নহয়। তো এক্সাৰচাইজ ডেইলি 1 ঘণ্টাটো কৰিলে সিহঁতৰ খেলাখিনি যোনটো বেনিফিট হৈছিল আগৰ দিনত সেইটোৰ কাৰণে বহুত ভাল, হেল্ডি থাকে ল'ৰা ছোৱালীবিলাক। সৰু বয়সতে আজিকালি শকত হৈ আছে ন, অবিচিটি হৈ আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ। তো আজিৰ দিনত 1 ঘণ্টা বেছি নালাগে, 45 মিনিটছৰ পৰা 1 ঘণ্টা এক্সাৰচাইজ কৰিলে ইহঁতৰ গোটেই বেনিফিটকেইটা পাই যায়। আৰু যিহেতু ষ্টাডি কৰা ল'ৰা ছোৱালী পঢ়ি থকা ক্লাছ 10, 12 এইবিলাক টিনেজাৰ ল'ৰা ছোৱালী হ'ল, এইবিলাকৰ কাৰণেতো আৰু বেছি ভাল, কিয়নো এক্সাৰচাইজ কৰিলে ইহঁতৰ ফ'কাছটো বাঢ়ি যায়, হয় নহয়? ফ'কাছটো বহুত বাঢ়ি যায়, পঢ়াটো ইহঁতৰ ভাল হয় পঢ়াটো। তো এইখিনি জেগাত জিম খুলি বহুত ভাল কাম কৰিছে, এইটো আজি বহুত ভাল লাগিল। হেল্থক আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগিব, সেইকাৰণে মই আমাৰ লোকেলৰ গোটেই মানুহবিলাকক কৈছোঁ, আমাৰ ইয়াতো দূৰৰ পৰা যেনেকৈ নাহে ন, তো লোকেলৰ গোটেই আমাৰ পাব্লিকবিলাকক ক'ব বিচাৰোঁ যে আহক ইয়াতে জিম কৰক, এক্সাৰচাইজ কৰক, হেল্ডি আৰু ফিট থাকোঁ আমি সকলোৱে মিলি, এইটোৱে ক'ব বিচাৰোঁ।